আমার অতিকৈ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী নয়ন নীলিম মা মূলবৰুচিয়ে আজি এই গোল্ডেন জুবিলী অনুষ্ঠানটোত আৰু ইউথ ফেষ্টিভেল অনুষ্ঠানটোত সঁচাকৈ এনেদৰে অংশগ্ৰহণ তথা উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু এই যে আমাৰ TMPকে আমাৰ ককাই বাই ভনীহঁতৰ লগত যিটো সম্বন্ধ, যিটো বন্ধুত্ব, আজিৰ দিনৰ সম্বন্ধ নহয়, এয়া আজি প্ৰায় 20-22 বছৰ আগৰ, মই আগলৈ কৈছোঁ 20 বছৰ আগৰ আমাৰ সম্বন্ধ। আৰু আগন্তুক দিনতো এনেদৰে সদায় বজাই থাকিব। মোৰ প্ৰতিটো সৃষ্টিত সদায় থাকে কৃতজ্ঞতা স্বীকাৰত আমাৰ TMPকে নাম। আৰু যিহেতু 4 নৱেম্বৰ তাৰিখে এখন ছবি আহিছিলে বন্ধু, আৰু এই বন্ধুক সফল কৰিছে আমাৰ অসমৰ যিমানবিলাক জাতীয় সংগঠন তথা এটা গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ TMPকেও আছে। দুটি উঠৰ সাহিতী গুগলি নে ফ্লিপাৰ, তাৰপিছত ছোৱালীবিলাক কি কয়, ইটছ ভেৰি ভেৰি ফানি, তই খাইছ দেখোন চেনি।